সাবস্ক্ৰাইব কৰক দুখ মুকলি চেনেলক, লগতে বেল আইকন টিপক লেটেষ্ট ভিডিঅ' সকলোতকৈ প্ৰথমে পাবলৈ। হেই ভিউৱাৰ, হাউ আৰ ইউ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। নমস্কাৰ বন্ধুসকল, মই ৰিংকুৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল দুখ মুকলিলৈ। ইতিমধ্যে ভিডিঅ'টো থাম্বনেইল চাই আপোনালোকে সকলোৱে গম পাইছেই চাগে আজি আলোচনাৰ বিষয়বস্তু কি। হয় বন্ধুসকল, আপোনালোক ঠিকেই ভাবিছে। আজি আমি আলোচনা কৰিম আমি ডেইলি কাৰ্যত ব্যৱহাৰ কৰা নেমু বেনিফিটৰ বিষয়ে। চ' বন্ধুসকল, পলম নকৰি আহক আৰম্ভ কৰোঁ। আমি নিতৌ ডেইলি লাইফত নেমু টেঙা ব্যৱহাৰ কৰোঁ। বিশেষকৈ ভাতৰ লগত এটুকুৰা কাজি নেমু পালে ইয়াৰ সোৱাদেইটো সুকীয়া হয়। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে নেমু টেঙাই আমাৰ দেহত কিমান উপকাৰ কৰে? চ' বন্ধুসকল, চাইণ্টিফিকেলি নেমু টেঙাৰ বেনিফিটসমূহে আমি সকলোৱে জানো আহক। যদি আপোনাৰ অলাগতিয়াল চৰ্বি নাইকিয়া কৰিব বিচাৰে, তেন্তে ৰাতিপুৱা খালী পেটত একাপ নেমু ৰসৰ লগত আধা কাপ পানী মিহলাই নিতৌ ব্যৱহাৰ কৰক। আপোনাৰ হাই প্ৰেছাৰো লিমিটত থাকিব যদিহে আপুনি সদায় নেমু ৰস খায়। যদি আপুনি মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব বিচাৰিছে, ইয়াৰ বাবে নেমু টেঙা কিন্তু যথেষ্ট উপকাৰী। আনহাতে নেমু টেঙাই আমাৰ হজম শক্তিও বহু বৃদ্ধি কৰে। বন্ধুসকল, যদি আপোনালোকৰ কাৰোবাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়, তেন্তে আপোনালোকে নিতৌ লাইফত নেমু ৰস ব্যৱহাৰ কৰক। আনহাতে দেহৰ শক্তি বৃদ্ধিৰ বাবেও নেমু ৰস বহু উপকাৰী। আপুনি নিতৌ এগিলাচ নেমু ৰস খাওক, বহু গুণে উপকাৰ পাব। পানী বেমাৰ দূৰ কৰিবলৈ নেমু ৰসৰ লগত 10 গ্ৰাম মহানন্দাৰ ৰস মিহলাই খাওক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।